আজিৰ ভিডিঅ'টো ড্ৰাইভাৰ দাদাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তেখেতে আমাক সদায় সুকলমে লৈ যায়হি। তো আজি আমাৰ অনুষ্ঠান আছে সিধাবাই। গৈয়ে আমাৰ নাচনী পুখিলেকেইটাৰ লগত অকণমান ফটো চটো উঠিলোঁ। তাৰপৰা আমাক মাতিলে বিহু গাবলৈ, কিন্তু তাৰ আগত বৰলুইত বুলি এটা দল আছিল। কিন্তু তাত গৈ দেখিলোঁ কম মানে খুব ধুনীয়াকৈ নাচি আছে। তাৰপাছত আমিও মঞ্চত উঠিলোঁ আমাৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে। আজি অনুষ্ঠানৰ অকণমান সৰু সৰু ক্লিপ এড কৰি দিছোঁ, যিহেতু গোটেইখিনি দিয়া সম্ভৱ নহয়। তাৰপৰা গ'লোঁ ভাত খাব। এনেকৈ বহে মানে আৰু এয়া হৈছে মৃন্ময় দা আমাক ধুনীয়াকৈ কণী দি আছিলে, হাইও দি দিছে দেই। চিবু কণী দেখাই আছে বেচেৰা। আমি মানে আজি কণী পাই একদম ফূৰ্তিত জেগা নাই গোটেইকেইটা। তাৰপাছত মোৰ নৈ দৃশ্য ৰিলেট কৰিব পাৰিব তাৰ মানুহখিনি বাৰু। তাৰপৰা গোটেইকেইটা আমি ঘৰমুৱা হ'লোহি। বাই, আকৌ লগ পাম।